So guys, good morning. আজি next ৰাতিপুৱা হ'ল কথা হ'ল কি আজিও সেম বৰষুণ দি আছে। তো আমাৰ ইয়াত মানে বৰষুণ দিলে ৰাস্তাবিলাক একদমে বোকা হৈ যায়, ওলাবলৈ প্ৰব্লেমে হয়। তো তথাপিও মই বাৰু এতিয়া অলপ পিছত অলপ দেৰিকৈ যাবলৈ চেষ্টা কৰিম। যদি ৰাস্তাবোৰ ভালে থাকে তেতিয়া আপোনালোকক দেখুৱাম কেনেধৰণৰ ৰাস্তা আমাৰ ইয়াত আৰু কেনেকৈ মই ইয়াৰ পৰা ওলাওঁ। bare বহুত চ্যালেঞ্জ কৰি ওলাব লাগে ইয়াতে। এই অলপ পিছত মই দেখুৱাম আপোনালোকক কেনেকুৱা ৰাস্তাটো। তো গুড মৰ্নিং সকলোকে। চবে ভালে আছে সেইটোৱে আশা কৰিছোঁ। আৰু বৰষুণটো কি জানো বন্ধ নহয় আছে, কেতিয়া যে বন্ধ হ'ব তাকে ৱেইট কৰি আছোঁ। বৰষুণটো বন্ধ হ'লে ওলাই যাব পাৰোঁ। এই চাওকচোন মোবাইলতে পানী পৰি গ'ল, এইটো পূৰা বৰষুণ দি আছে, ধামাকা বৰষুণ দি আছে। অ'কে, এই বাপৰে বহুত পিছল হৈছে ভাই। তো বৰষুণ পৰি আছে, মোবাইলটো বেছি বাহিৰতো কৰিব নোৱাৰোঁ, এই ছাতাৰ ভিতৰতে এনেকৈ থৈছোঁ। ঘৰৰ পৰা ওলালোঁ, অলপ ৰাস্তাটো চাই আহোঁ কেনেকৈ মানে গাড়ীটো ওলাব পাৰিম নে নোৱাৰিম। অলপ কাম আছে মানে যাবলগীয়া আছে এফালে, তো তাকে চাই আহোঁ ৰাস্তাটো কেনে হৈ আছে। তো বলক এতিয়া যাই থাকোঁ, আপোনালোককো দেখুৱাওক কেনেধৰণৰ। আৰু দেখুৱাই আছোঁ কোনফালেদি আহিলোঁ। তো আমাৰ ইয়াত মানে বহুত ভিতৰত হয়তো আমাৰ ঘৰটো, সেইকাৰণে অলপ মানে ভিতৰৰ পৰা ৰাস্তাবিলাক বৰষুণ পৰিলে কাদং টাইপ হৈ যায়। তো তাকে দেখুৱাই আছোঁ আপোনালোকক এতিয়া কেনেকৈ কোনফালেদি আমি ঘৰত সোমাওঁ আৰু আমাৰ ৰাস্তাটো কেনেকুৱা। তো আপোনালোকক দেখুৱাওক। আৰু আজি ছেকেণ্ড ব্লগ হয় এইটো। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু এতিয়া বাজিছে তোমাৰ 1টামান বাজিলে, ঘৰৰ পৰা অলপ আগত ওলালোঁ জাষ্ট। দিনটোৱে মানে এইকেইদিন মানে একদম লাগাতাৰ বৰষুণ পৰি আছে। তো এতিয়া অলপ ওলাই আহিলোঁ। তো মই ভাবিলোঁ অলপ কাম আছে বাহিৰত, তো তাকে যাই আহোঁ। তো যাবলৈতো গাড়ীখন উলিয়াব লাগিব, তো সেইকাৰণে ৰাস্তাটো আগত চাই আহোঁ কেনেকুৱা হৈ আছে। যদি মানে অলপ বেয়া হৈ আছে তেনেহ'লে নাযাওঁ, কেঞ্চেল কৰি দিম আজিৰ যোৱা। তো তাকে চাই আহোঁ ৰাস্তাটো, বলক মোৰ লগতে আপোনালোককো দেখুৱাওঁ আজি। তো এইফালেদি আহিছিলোঁ মই, সেইটো আমাৰ ঘৰটো। অ'কে, তো এইফালেদি আহিছিলোঁ, এতিয়া এইফালেদি যাম। তো বলক মোৰ লগতে আপোনালোকক। তো চাওক কেনেকুৱা ৰাস্তা আমাৰ ইয়াৰ, একদম মানে বহুত ভিতৰত হয় আমাৰ ঘৰটো। এইফালেদি ৰেল লাইনটো গৈছে, গৰু বেচেৰা পানীৰ দিনত ক'ত যাব এনেকৈ আছে আৰু। তো বলক এতিয়া অলপ ফুৰি আহোঁ। তো ডেইলি ব্লগ দিব লাগে, বৰষুণ দি আছে কেনেকৈ ব্লগ দিম। তো এইবিলাক চাওক গৰুবিলাক কেনেকৈ হৈছে, ডেইলি ব্লগ দিব লাগে। কিন্তু বৰষুণৰ কাৰণে ক'তো যাব পৰা নাই, ঘৰতে আছোঁ। সেইকাৰণে ব্লগো মানে তেনেধৰণৰ বাহিৰত মই ভাবিছিলোঁ এটা জেগাত যাম বুলি, তাতে এটা ব্লগ বনাম বুলি ভাবিছিলোঁ, সেইটোও কেঞ্চেল হৈ গ'ল কাৰণ বৰষুণ দি আছে লাগাতাৰ। তো চাই থাকক এতিয়া, এইটো ৰেল লাইনটো এতিয়া যাই আছোঁ। অঁ চাই থাকক।
বৰ্তমান ইফালে কৰি দিছে তাতে ট্ৰেইন লাইন আৰু ইফালে এটা ৰাস্তা ইফালে তো যি কাম আছে যাব নোৱাৰিম তো ভাই দেখিলে হাইত ফোনিয়ত দেখিলে কেনে হৈ আছে ৰাস্তা এতিয়া যাই আছোঁ তাকে কি কৰোঁ ভাবিয়ে পোৱা নাই এই ৰাস্তাটো অৱস্থাই টাইপে বেয়া হৈ আছে তো গাড়ী যে কেনেকৈ ওলাম তাকে ভাবি আছোঁ রাস্তার অবস্থা শান্ত কি হয় আজি ট্রেন লাইনের উপর উঠিছাম আজি ট্রেন লাইনে gede hol kena kam ifale huse na howa nai go hoy nai to eitu ekta rasta ifaldi ahi ifaldi jabo lage aru ifaldi ola jay kintu rasta bilak etia he banai ase agote kolu e ifaldi asil etia ifaldi korise eitu amar kali mondir to amar yare ifaldi jabo pare to upor train line upor goi sao ebar kene তো এইটো ট্রেন লাইনটো এইফালে ৰাস্তা উঠিলো কিবাকে হলো তো এতিয়া এইফালে নাযাওঁ এইফালে যাম এইফালে নামা জাগা আছে এদিন নামিব পাৰি না পুৰা এদিন নামিব পাৰে যাম চলি আছে ওকে তো এইটো মন্দিৰটো ইফালে আহিলোঁ এইটো বানপানী হৈ আছে ইয়াতে এইফালে এখন নাৰ্চাৰী আছে আমাৰ কাষেদি ৰাস্তাৰ কাষেদি সিদি যাব লাগে আহিলোঁ কৰি মোৰ মানে অলপ স্পেচটা কম আছে না সেইকাৰণে ডিলেট কৰোঁতে কৰোঁতে টাইমে হেৰি হৈ গ'ল আৰু ইয়াতে বহুত হেৰি আছে এই আমাৰ ইয়াতেতো জক বুলি কয় আপোনাৰ তাতে কি কৰে কি কয় কমেণ্ট কৰি জনাব বানপানী হৈছে সেইফালেদি আহিম বুলি ভাবিছিলোঁ গাড়ীখন লৈ সেইফালেদিও ৰাস্তা বন্ধ আহিব নোৱাৰিম পানী চানী হৈ আছে গতিকে কেঞ্চেল আজি প্লেন আৰু নহ'ব আৰু আজি চবফালে পানী পানী গাড়ী কেনেকৈ ওলাম তো তাকে আজি প্লেন চেলেন চব মানে মাথা চাথা নষ্ট হৈ আছে 3 দিন 4 দিন হ'ল পানী চানী বন্ধ নহয় ঘৰত যাই এইবাৰ মুটিয়ে চুটিয়ে সোমাই যাওঁ আৰু I came up from the gutter, had nothing. I came up. অলপ আগতে জোক ধৰছিল এতিয়া ঘৰত যাই আছোঁ এই যে ঘৰত যাই আছোঁ এতিয়া লগটো এণ্ড কৰিম আৰু তো প্লেনটো কেঞ্চেল হ'ল কাৰণ গাড়ী ওলাব কষ্ট হ'ব মোৰ এনে এটা নাই অৱস্থা তাকে প্লেন কেঞ্চেল কৰিলোঁ আজি নাযাওঁ আৰু তো এতিয়া ঘৰতে যাই আছোঁ আৰু ঘূৰি তো ওকে গাইজ তো ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ তো তাৰ পৰা আহি আৰু ঘৰত অলপ কাম কৰিলোঁ সেইকাৰণে ভিডিঅ'টো এণ্ডিংটো কৰিব নোৱাৰিলোঁ তো আজি এতিয়া ৰাতি হৈছে ৰাতি তোমাৰ 7:30 মান বাজিলে তো ভিডিঅ'টো এতিয়া এণ্ডিং কৰি এতিয়া এডিট কৰি কিনে 8টা মই টাইমিং এটা ছেট কৰি ল'ম ৰাতি 8টাৰ ভিতৰত মই আপলোড 8টা কি 8:30 তাৰ ভিতৰতে মই আপলোডটো কৰি দিম মানে অলপ নেটৱৰ্কৰ যদি অলপ ইছ্যু হয় তেনেহ'লে লেট হ'ব পাৰে বাট 8:30টাৰ ভিতৰতে মুঠতে মোৰ ভিডিঅ' পাব্লিছ হৈ যাব তো আপোনালোকে 8:30টাত চাবলৈ পাব তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ইণ্টাৰেষ্টিং ভিডিঅ' আনি আছোঁ অতি সোনকালে তো আজিলৈ এই ভিডিঅ'টোত ইমানতে সামৰিছোঁ তো নেক্সট ভিডিঅ' লগ পাই আছোঁ অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব প্লিজ এইখিনিয়ে তো নতুন ভিডিঅ' পাই থাকিব আৰু আমাৰ ফেমিলিটো অলপ ডাঙৰ কৰি দিয়ক সেইখিনিয়ে তো লগ পাম নতুন ভিডিঅ'ত কাইলৈ আৰু এটা তো চাওঁচোন কালি যদি বৰষুণ নেদে তেনেহ'লে ওলাই যাম লগ পাম তেনেহ'লে কাইলৈ আৰু নেক্সট ভিডিঅ'ত তো আজিলৈ বাই বাই